নমস্কাৰ। ইউটিউবৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই সফুৰা দত্তই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফুৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেওবাৰ। আজি মই কণ অকণিহঁতক এটি সাধু ক'ম। এই সাধুটো মোৰ মায়ে মোক সংগ্ৰহ কৰি দিছে, তাৰ সেই চেগতে মই মালৈ শলাগৰ শৰাই আগবঢ়াইছোঁ। আহকচোন সাধুটো আৰম্ভ কৰোঁ। সাধুটোৰ নাম হৈছে ধবা আৰু কুমাৰ। কণ ছাত্ৰ ছাত্ৰীসকল, ধবানো কি? ধবা কাক বোলে? যিয়ে পইচাৰ বিনিময়ত আনৰ কাপোৰ কানি ধুই পৰিষ্কাৰ কৰে আৰু জীৱিকাৰ সেই পইচাৰে জীৱিকা নিৰ্বাহ কৰে, তেওঁৱে ধবা। আৰু কুমাৰ হ'ল মাটিৰ বাচন বৰ্তন গঢ়া মানুহ আৰু সেইবিলাক বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে। আহকচোন এতিয়া সাধুটো আৰম্ভ কৰোঁ। এখন গাঁৱত এজন কুমাৰ আছিল আৰু এজন ধবা আছিল। তেওঁলোক দুয়ো বৰ সুখেৰে বাস কৰিছিল। তাৰপিছত দিন গৈ আছে এনেকৈ কি হ'ল, ধবাজনৰ দিনক দিনে উপাৰ্জন বাঢ়িবলৈ ধৰিলে আৰু আনহাতে কুমাৰজনৰ উপাৰ্জন কমি আহিবলৈ ধৰিলে। কুমাৰজন দুখীয়া হৈ পৰিল আৰু ধবাজন ধনী হ'বলৈ ধৰিলে। তেতিয়া কুমাৰজনৰ ধবাজনলৈ হিংসা লাগিল। সেই সময়তে এটি কলা হাতীত তেওঁলোকৰ ৰজাজনে ফুৰিবলৈ আহিছিল। তেতিয়া কুমাৰজনে ভাবিলে, এই চেগতে মই ধবাজনক বিপাঙত পেলাব পাৰিম। আৰু সেইমতে তেওঁ ৰজাৰ মাউতৰ ওচৰলৈ গ'ল আৰু মাউতক ক'লে, তোমালোকে কি কৰিছা? এই কলা হাতীটোত ৰজাক উঠাই আনিছা। তোমালোকে এটা কাম কৰা, মোৰ ওচৰতে ধবা আছে, সেই ধবাজনে হাতীটো ধুই বগা কৰি দিব পাৰিব। সেইমতে কি হ'ল, ৰজাই মানুহ পঠালে ধবাজনৰ ওচৰলৈ। ধবাজনক ৰজাৰ মানুহে ক'লে, আমাৰ ৰজাৰ হাতীটো ধুই আপুনি বগা কৰি দিব লাগে। তেতিয়া নহ'লে আপোনাক 7 দিনৰ সময় দিছোঁ, এই 7 দিনৰ ভিতৰত যদি আমাৰ ৰজাৰ হাতীটো বগা কৰি দিব নোৱাৰে, তেতিয়াহ'লে ৰজাই আপোনাক পতাশালত থ'ব। সেইমতে তেনেদৰে কোৱাত ধবাজনে একো উপায়বিহীন হৈ পেলাই ক'লে, বাৰু হ'ব বাৰু, মই চিন্তা কৰি চাম। এনেকৈ এদিন দুদিনকৈ 5 দিন পাৰ হৈ গ'ল। 6ঠ দিনৰ দিনা ধবাজনে ৰজাজনৰ ওচৰলৈ আহিল। ৰজাজনৰ ওচৰলৈ আহি ক'লে, মই হাতীটো ধুবৰ কাৰণে মোক এটি ডাঙৰ পাত্ৰ লাগিব আৰু মোৰ ওচৰতে এজন কুমাৰ আছে, সেই কুমাৰজনে পাত্ৰ গঢ়াই দিব পাৰে। তৎক্ষণাত কি হ'ল, ৰজাৰ মানুহ আহিল কুমাৰজনৰ ওচৰলৈ আৰু কুমাৰজনক ক'লে এটি পাত্ৰ গঢ়াবলৈ। যদি পাত্ৰটো গঢ়ি দিব নোৱাৰে, তেনেহ'লে কুমাৰজনক কি কৰিব, পতাশালত থ'ব। আৰু তেতিয়া কুমাৰজনে ৰজাৰ ভয়ত পাত্ৰ সাজিলে, বিৰাট ডাঙৰকৈ এটি পাত্ৰ সাজিলে। পাত্ৰটোত হাতীটো ধুৱাবলৈ এখন ভৰি দিয়াৰ লগে লগে পাত্ৰটো ভাঙি যায়। এনেকৈ কুমাৰজনে পাত্ৰ সাজি আছে, হাতীটোৰ গছকত এখন ভৰিৰ গছকতে ভাঙি গৈ আছে। তাৰপাছতে যেতিয়া কুমাৰজনে ভাবিলে, হয়তো মই কি ভাবিছিলোঁ, মই ধবাজনক বিপদত পেলাব খুজিছিলোঁ, কিন্তু কি হ'ল, মোৰহে বিপদ হ'ল। আৰু তেওঁ ধবাজনক ক্ষমা খুজিবলৈ গুচি গ'ল। আৰু তেতিয়া ৰজাৰ পতাশালত কুমাৰজনক লৈ গ'ল আৰু ধবাজন বাচি গ'ল। আৰু এইখিনিয়ে থুলমূলকৈ সাধুটো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই সাধুটোৰ পৰা তোমালোকে কি নীতি শিক্ষা পাব পাৰা, কি আনক কেতিয়াও হিংসা কৰিব নালাগে। নিজৰ যি উপাৰ্জন তাতে সন্তুষ্ট থাকি জীৱন নিৰ্বাহ কৰিব লাগে। আৰু আমি এটা পাওঁ আপ্তবাক্য, আনলৈ বোলে হুল পুতি নিজে মৰে ফুটি। এতিয়া যেনেকৈ কুমাৰজনে ধবাজনক হিংসা কৰি পতাশালত পেলাব খুজিছিল, কিন্তু নিজেহে পতাশালত যাব লগা হ'ল। আৰু উপস্থিত বুদ্ধিৰে সকলো কাম সমাধা কৰিব পাৰি। ধবাজনৰ যি উপস্থিত বুদ্ধি আছিলে, সেই বুদ্ধিৰে তেওঁ কুমাৰজনক বিপদত পেলালে। আৰু সেই সাধুটো এইখিনিয়ে। আৰু মই বেলেগ সাধু অহা ৰবিবাৰে এটি লৈ আহিম। আজিলৈ ইমানেই। প্ৰিয় দৰ্শকসকল, মই অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো বজাই দিব। আজিলৈ ইমানেই। নমস্কাৰ। জয় আই অসম। ধন্যবাদ।